আও হৰি আও ৰাম আৰু চুলিয়া লাগি আহিছে নেকি মাদেউতে সৰুতে শিকাইছি খোৱাৰ সময়ত বোলে কথা পাতিব নাপায় হয় নেকি কি আছে ইয়াতে আছে এইটো হৈছে পোলাও এইটো পনীৰ এইটো মটন কোনে কৈছে থ্যাংক ইউ হেল্ল' আজি আমি কেকেদাহঁতৰ ঘৰত মানে কেকেদাৰ নতুন ঘৰলৈ ভাত খাবলৈ আহিছোঁ মই আৰু মোৰ মানুহজন আহিছে আৰু আমাৰ গোটেই যিখিনি লগৰ গোটেই টিমৰ মানুহখিনি বেলেগ ভাগে ভাগে আহি আছে আমি এতিয়া শ্বুটিং শেষ কৰি মই ঘৰত সোমালোঁ ঘৰত সোমাই পেলাই আমি আমাৰ ভাগে আহিছোঁ বাকী বেলেগে ভাগে আহিব কেইটাৰ নতুন ঘৰত এই প্ৰথমবাৰ গৈছোঁ ভাত এসাঁজ খাবলৈ সকলোকে মাতিছে বাকী পিছৰখিনি পিছত আপোনালোকক দেখুৱাই যাওঁ কাসুদা প্ৰথমতে তোমাৰ নতুন ঘৰৰ কাৰণে বহুত বহুত শুভেচ্ছা জনালো দেই ধন্যবাদ আৰু আমাক ভাত এসাঁজ খাবলৈ মাতিলে তাৰ কাৰণে বহুত বহুত প্ৰথমতে দুখিত যিদিনা আমি পূজা যজ্ঞ কৰি ঘৰ ভাগ সোমালো সেইদিনা মানুহ চবকে নাই মতা কাৰণ বহুত মানুহ হ'লে আকৌ মই নিজে পূজাত থাকি মিলাব নোৱাৰিম সেইকাৰণে কেইজন মানুহক মাতি নিয়মটো কৰিলোঁ কিন্তু মোৰ সম্পূৰ্ণতাটো ঘৰ লোৱা পাব আজিহে বেহাৰবাৰী টিমটো আহিলে আজি সেইকাৰণে দেউতাও শ্ৰাদ্ধ আছিল শ্ৰাদ্ধ ভালে ভালে হৈ গ'ল কাটিলে সেইকাৰণে বোলো অন্নমুঠি আমাৰ গ্ৰহণ কৰক চবে আশীৰ্বাদ আৰু নিজা ভাল হওক আও হৰি আও ৰাম আৰু সাই বাবা মন্দিৰৰ ওচৰতে দেখি পেলাই বহুত ভাল লাগিছে ওম সাই ৰাম সঁচাই এই যে দেখিছে অকণমান যে জুই জ্বলি আছে সেই জুই নে লাইট বাৰু এইটো জুই শিখা নিচিনা কিন্তু ন জুই সেইটো সেয়াই সাই বাবা মন্দিৰ কাইলৈ বাবাৰ হেৰি হ'ব আমাৰ ঘৰতে অভিষেক হ'ব হয় নেকি ঠিক আছে হেল্ল' তলত দেখিছিলো সতিনীৰ লগত কথা পাতি থকা চুলিয়া লাগি আহিছে নেকি লাগিলে এইটো মানে বিহাইণ্ড দা কেমেৰা বুলি কয় বিহাইণ্ড দা কেমেৰা সেইবোৰ আমি দেখুৱাব নোৱাৰো পাব্লিকলি নহলে দিগদাৰ আছে ভাল লাগিছে আজি কেকেদাৰ মানে কি হ'ব ঘৰ লোৱা উদ্বোধনী আমি মানে ফিটা কাটিবলৈ আহিছো আচলতে মেইন ফিটা আগতে কাটিলে বাৰু এতিয়া এইটো মানে ছেকেণ্ড কুটা আমাৰ বেহাৰবাৰী পৰিয়ালটোক মাতিছে আমাৰ বেহাৰবাৰী এজন সদস্য কেকেদা ওৰফে মোৰ পতি দেৱ মানে বেকেটত গতিকে সকলোৱে লগে ভাগে এসাঁজ খাম আৰু খুব ভাল লাগিছে বহুত বহুত শুভেচ্ছা থাকিলে এতিয়া কেকেদালৈ আৰু এনেকে আৰু দুপদুপে উন্নতি কৰি যাওক এই ভগৱানৰ ওচৰত প্ৰাৰ্থনা তোমাৰো হেৰি শুনিছো ওম সাই ৰাম অৱশ্যে এটা কথা ময়ো সৰুকে ঘৰ এটা ল'লোঁ যেনিবা খানাপাৰাতে মোৰো মানে গৃহ প্ৰৱেশটোহে হৈ থৈছোঁ আৰু আমি চিফ্ট হোৱা নাই আৰু ভগৱানে যদি কৰে আমি চাগে বহাগতে চিফ্ট হ'ম আৰু আমিও এনেকৈ আয়োজন এটা কৰিম দেৰিকৈ তেতিয়া সেইটো অলপ বেলেগকৈ দেখুৱাম তেতিয়া বেলেগকৈ ধন্যবাদ সকলো ভালে থাকক সুস্থ হৈ থাকক আৰু বেহাৰবাৰী চাই থাকক সেইটো আমি কেতিয়াও নাপাহৰো এয়া খানা আৰম্ভ হৈ গৈছে খানা খাম ধুনীয়া আয়োজন সেইদিনাখন এটা ৰীল দেখিছো এই খানা লাইনত ৰৈ থাকি পেলাই পুষ্পা নিচিনাকে দেখিছা নেকি সেইটো ৰীল এটা এই পুষ্পা তেৰি চলক বৰফি বুলি এনেকে গৈ পেলাই খানা লৈ থাকে আৰম্ভ কৰিলা নে কোমল হয় নেকি ঠিক আছে ধন্যবাদ খোৱা সময়ত কথা পাতি নহ'লে শিকতি আহিব শৰ্মাদা আৰম্ভ কৰক হয় নেকি ইনষ্ট্ৰুমেণ্ট কি বজোৱা ইনষ্ট্ৰুমেণ্ট ফকৰ হয় নেকি চব বজোৱা তুমি একে গাঁৱৰে নেকি গোগামুখৰ এই আমাৰ বিজয় আমাৰ ইউনিটৰে বিজয়ৰ লগৰ এই লোকবাদ্য চব বজাব জানে বোলে
এই কি আছে ইয়াতে আছে এইটো হৈছে পোলাও, এইটো পনীৰ, এইটো মটন আৰু এইটো মাছ আৰু ইয়াত অকণমান পদিনা চাটনি লৈছোঁ, তাৰপিছত নেমু লৈছোঁ, আলু চিপছ লৈছোঁ আৰু কিবা কিবি আছে, কিন্তু মই চব নাখাওঁ কাৰণে ইয়াকে লৈছোঁ। আৰু তুমিও লৈ আহা। ল'ম প্ৰথমতে খানাখিনি ৰাইজক দেখুৱাই লওঁ এবাৰ ভালকে। লালমোহন প্ৰথম উল্টাকে দেখুৱাইছোঁ দেই। প্ৰথম লালমোহন, তাৰপিছত এয়া মটন, ফিছ মাছ, এয়া হ'ল পনীৰ, মিক্স ভেজ, দালি, পোলাও, ভাত, তাৰপিছত চাটনি, আলু ঝুৰি, নিমখ, নেমু, চালাড, চামুচখিনি কিন্তু কিছু ধুনীয়াকৈ সজাইছে হয় নেকি? ইয়াতকেও ধুনীয়াকৈ সজালে হয়, বৰ ভাল লাগিছে। মনোজ বৰ্তা আহিলে, কোন আহিব বুলি কওঁতে প্ৰথম বোলে মনোজ বৰ্তা আহিব নাই সুধিছে। তোমালোক ৰৈ দিয়াচোন, মই ফটো এখন মাৰো, তিনিওটা ৰৈ দিয়া। পিমন যোৱা পাত বৌ ক'ত বৌ? এয়া আমাৰ অংশুমানদাৰ বৌ নহয়, অংশুমানদাৰ ৱাইফ আমাৰ বৌ। মা এয়া আমাৰ সকলোকে চিনাকি কৰিছোঁ, বেহাৰবাৰীৰ আমাৰ কেমেৰামেন, আমাৰ বেহাৰবাৰীৰ কেমেৰা পাৰ্চন মিষ্টাৰ অকন শইকীয়া। কেলে পাহৰিম বাৰু, কেনেকৈ বাক্যটো ভালকৈ সজাওঁ সেইটো ভাবিছিলোঁ। এইফালে আমাৰ নতুন বোৱাৰী এজনী বহি আছে দেই, ৰিণ্টুৰ মানুহজনী। ললাই নেকি ৰিচা? বঢ়িয়া, লৈ ল'ম। তাই মনটো বেয়া লাগিব ন, ভাল লাগে তোমাৰ ভাল লাগে তোমাৰ চিৰিয়েলত। চিৰিয়েল বুঢ়া কোনে কিমান ধুনীয়া কৈছে। ইমান ধুনীয়া লাগে। কোনে কৈছে? থেংক ইউ। আমাৰ ডাইৰেক্টৰে চবকে খুৱাই মেলি লাষ্টলৈকে আছে অনুষ্ঠান। নিজৰ পোৱালিগালক খুৱাই লৈছে। পোৱালি মানে আমাৰ কথা কৈছো। এয়া ৰাইজে খাই মেলি আজৰি।